নখুটিত প্ৰথমবাৰলৈ মুকলি হ'ল বয়জ হোষ্টেল। নখুটি অঞ্চলত শিক্ষাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিলে আল ইমৰান ইনষ্টিটিউটে। আধুনিক সুবিধাৰে সজ্জিত এই ছাত্ৰাবাসখন আজি ইছলামিক ৰীতি নীতিৰে শুভ উদ্বোধন কৰা হয়। দূৰ দূৰণিৰ শিক্ষাৰ্থীসকলৰ বাবে এক ভাল পদক্ষেপ লৈছে আল ইমৰান ইনষ্টিটিউটে, য'ত তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পঢ়া ছাত্ৰসকলৰ বাবে উন্নত আৱাসিক সুবিধা উপলব্ধ আছে। আপোনাৰ সন্তানৰ উজ্জ্বল ভৱিষ্যতৰ বাবে এখন বিশ্বাসযোগ্য স্থান হৈছে আল ইমৰান ইনষ্টিটিউট। আপোনাৰ সন্তানক হোষ্টেলত ৰাখি শৃংখলাপূৰ্ণ পৰিৱেশত উন্নত মানৰ শিক্ষা দিব বিচাৰে নেকি? তেন্তে আজিয়ে যোগাযোগ কৰক আল ইমৰান ইনষ্টিটিউটৰ কৰ্তৃপক্ষৰ সৈতে। আসসালামু আলাইকুম। জয় জয়তে আজি আমাৰ নখুটিৰ বৃহত্তৰ নখুটি এৰিয়াত ইমৰান ফাউণ্ডেশ্যনৰ অধীনত আল ইমৰান জুনিয়ৰ কলেজ, আল ইমৰান ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল আৰু একাডেমীৰ অধীনত নখুটিৰ বহুদিনীয়া এটা অভাৱ, যিটো আজি আমি পূৰণ কৰিবলৈ ওলাইছোঁ আৰু সেইটোৰ শুভ উদ্বোধনী এই মুহূৰ্তত আপোনালোকৰ সকলোৰে সহায় সহযোগিতাত আমি আৰম্ভ কৰিছোঁ। সেইটো হ'ল এটা ছাত্ৰাবাস, য'ত 100% ৰেচিডেঞ্চিয়েল নহ'লেও যিমানখিনি ছাত্ৰৰ আমাৰ বাহিৰৰ পৰা বা বেলেগৰ পৰা আহি ইয়াত শিক্ষা গ্ৰহণ কৰিবলৈ থকাত অসুবিধা হয়, অহা যোৱাত অসুবিধা হয়, তেওঁলোকে ইয়াত সম্পূৰ্ণ সুযোগ সুবিধা ফেচিলিটি যিমানখিনি আছে এইখিনি পাই ইয়াতে শিক্ষা গ্ৰহণ কৰিব পাৰিব। আৰু এই সুযোগতে আমাৰ এই বৃহত্তৰ নখুটি অঞ্চল বা পিছপৰা অঞ্চল বা বাহিৰৰো যদি কোনো ছাত্ৰ ছাত্ৰী আহিব পাৰে, আমাৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিব আৰু সময়মতে ইয়াৰ সকলো সুব্যৱস্থা হৈ যাব।